নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? আমি ভালে আছোঁ। আজি মানে পেণ্ডেলৰ স্কিন তৰি আছে আৰু মানে কাইলৈ খাওঁমনিৰ কাৰণে এইবিলাক কিবাকিবি কাম চাম কৰি আছে। আপোনালোকক দেখুৱাম, আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই গৈ থাকিব। চুনু আজি স্কুল গ'ল, তাই অহাৰ পিছতহে ইটো সিটো দেখুৱাব পাৰিব। ভণ্টিও স্কুল গ'ল, তাই অহাৰ পিছত ভালকৈ দেখুৱাব। এতিয়া আপোনালোকক অকণমান দেখুৱামগৈ। ব'লক। কি কৰা এতিয়া তুমি মানে? খৈকিয়া ডাঙিয়া পাৰিছেনে নাইছা? তই দাঙি নিবি দেই সমাজলৈ কাইলৈ। মায়ে মানে ঘৰ আহিয়ে আছো, দনিয়ে পোৱা নাই কাম কৰি কৰি। আমৈ কি কৰিছে? কাইলৈ কাৰণে ওপৰবিলাক তৰি হ'ল আৰু এতিয়া মানে তৰি আছে আৰু এইফালে যাব কৰিব নোৱাৰোঁ যে বাহিৰলৈ ইমান দেখুৱাইছোঁ আৰু। ভণ্টি আহিলে আকৌ দেখুৱাব ইটো সিটো। আপোনালোকে লাষ্টলৈকে খালি ভিডিঅ'টো চাই গৈ থাকিব। আজি ৰাতিলৈ বাহঁত আহিব মেহেন্দি চেহেন্দি আঁকি দিবলৈ। আপোনালোকে চাই থাকিব। মেহেন্দি চেহেন্দি আঁকি কৰি দিব আৰু কাইলৈ খাওঁমনি মানুহ আহিব যেতিয়া দুৱাৰঘৰ। দাহঁত আহিলে এতিয়া ফাৰ্নিচাৰটো আনি পালেহি আৰু মামা মামীহঁত আহি আছে, বাহঁতো আহি আছে। আপোনালোকক দেখুৱাম। এতিয়া আমৈয়ে মায়েহঁতে ভাত বনাই আছে, ব'লক আপোনালোকক দেখুৱাম। আমৈ বনাইছে? কি কি বনাইছে? দালি হ'ল, বন্ধাকবি। দালি কোনটা হ'ল? দালি কোনটা বনালে? দালি হৈ গৈছে। দালি হৈ গ'ল। লেবেৰা এটা চব্জি বনাইছো। আৰু কি বনাও চাওঁচোন। ভাজিছে? হা কিহৰ কাৰণে ভাজিছে? তোমাৰ বিয়াৰ কাৰণে ভাজিছে ন? কিন্তু দৰা আঙঠিটো দিলে সি দেউতাই এতিয়া আনিছে। আপোনালোকক দেখুৱাই আছোঁ, চাওকচোন কেনেকুৱা লাগিছে। বুলি দিছে, মোৰ ভালেই লাগিছে বাৰু দেখাত। এতিয়া আপোনালোকক কেনেকুৱা লাগে? মোৰ ভালেই লাগিছে। তালৈ আঙঠিটো, মোলৈ আঙঠি এটা, ভণ্টিলৈ ভৰি আঙঠি এযোৰ বনাবলৈ দিছিলে, আনিলে আৰু মোৰ আঙঠিটো এইটো। দৰা আঙঠিটো দেখুৱাইছে। কালি বাহঁতক নেদেখুৱালো নহয়, বাহঁতক দেখুৱাইছো। এইজনী আমাৰ এইজনী পটেশ্বৰী পানী খাই আছে। পালাহি? মই অথনিৰ পৰা তোমাক মানে কৈয়ে আছোঁ আৰু নাই বোলো চুনুৱে আহিলে দেখুৱাব আৰু। এতিয়া দাহঁতে আনিছিল চোফাটো তুমি দেখুৱাই দিয়াগৈ। মই যাবলৈ পৰা নাই যে, যোৱা। এইটো বায়ে চলি পাজে কৈ আছিলে, এইটো চোফাটো কেনেকুৱা লাগিছে ক'ব। মই ইটো সিটো কাম চাম কৰিছোঁ যে এতিয়া ভণ্টিয়ে আপোনালোকক কিবা কিবি দেখুৱাব, আপোনালোকে চাই থাকিব। মই দেখুৱাবলৈ পৰাই নাই। এতিয়া চুনুৱে ভণ্টিয়ে কিবা দেখুৱাই পেলাই আপোনালোকক দেখুৱাই আছে। তাই ৰ'ব। এইফালে মানে ওপৰতে ফুল চুল দি দিলে, এইফালে ধুনীয়াকৈ মানে কাপোৰ কিনি আধা আধি লগাই আছে আৰু ই তালৈকে লগাব। তুমি মানে সৰুৰে ছোৱালীৰ লগত কিয় আছা? কাইলৈ পঢ়িলে বিয়া হ'বা। অকণমান কি হৈ গ'ল সি পেণ্ডেল দিয়া পালিহি। কি কৰিছিলি তহঁতে? দুজনে কি কৰি আছ মানে? বাচিছা ন? তুমি বাচিছা? এক্সামটো শেষ হ'ল? ৰাতিলৈ আজি খাব লাগিব। এতিয়া মানে হাত ভৰি এইবিলাক ধুই কৰি আহিছোঁ আৰু বাহঁত আহি আছে, মেহেন্দি চেহেন্দি আঁকিব। ভৰি হাতকেইটা একে বিষাই গৈছেগৈ। মানুহবিলাক ইমান আহি আছে, ইটো সিটো কৰা মেলা। এইজনী আৰু মামী পালেহি আৰু মামী পাই আহিছে বুলি কৈছে যে মাজনী আৰু মামী। তেতিয়া বিয়া কেনেকুৱা? মনটো কেনেকুৱা লাগি আছে? মনটো আহিব পাৰে, বহুত ভাল লাগিছে। দুখ লাগিব, কান্দিম। দুখ লাগিব ন? এজনী আৰু মামী ডাঙৰ ভাগিনৰ বিয়া, দুখ নালাগিব। মোৰ এজনীয়ে আমি এইজনী মামী ধুনীয়া। আমাৰ মামী মেহেন্দি আঁকা মানে আমাৰ বাজনী পালেহি আৰু আঁকিব আপোনালোক। আমাৰ চুনুৱে এই আমাৰ ফটো এইজনী, তাই দেখুৱাব দেই। এইফালে মানে বাক আঁকি আছে ভণ্টি বাই, আপোনালোকক মই দেখুৱাম। এইফালে মোকো মানে মই আঁকি দিলে আৰু এইফালে আঁকি দিছে। মেহেন্দি আঁকিছা ন? আধা মানে আঁকি হৈছে, টোপনি থৈ গৈছেগৈ। এইফালে আধা আঁকি হৈছে আৰু বাই মানে কি চাহ তাহ খাইছে আৰু চাহ খাই কৰি মই ভিডিঅ' বনাব পোৱাই নাই, চুনুৱে বনাই আছে। এয়া মানে আধা আঁকি হ'ল আৰু এয়া অকণমান হৈছে আধা। এইখন হাতত আছে।
ইফালে মানে ভাত খাবলৈ বহিলে আৰু খাদি চাহ টোপনিয়াই একে আছে ইফালে বাই একে আছে ইফালে মই বাবা আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই